ৱালত যে মইচাৰবোৰ আহে, কালাৰবোৰ যে চকলকে এৰাই যায়, তাৰ ৰিজন কিছুমান ক'ব পাৰিবানে? চাবাচোন মেক্সিমাম চাইডত ঘৰৰ বাথৰুমে হ'ব, কিটচেনৰ পাইপৰ ওচৰতে হ'ব। ভাল ডিপিচি দিয়া হোৱা নাই। ভাল ডিপিচি দিয়া হোৱা নাই। ইটাটো পানী এবজৰ্ব কৰি আছে। বহুত ৰিজন আছে, মই কেইটামান মুখ্য কাৰণ কেইটামান কৈ দিওঁ। ইটাৰ কাৰণেও হয়। ইটাৰ কাৰণে কেতিয়া হয়? কাৰণ এইবোৰ যেতিয়া ইটা বনায় আৰু মাটিটো ভালদৰে গেলিবৰ কাৰণে ইয়াতে কিছুমান সাৰ প্ৰয়োগ কৰা যায়, তেতিয়া সেইবোৰ নিমখৰ নিচিনা বাহিৰ হয়, যাৰ ফলত কি হ'ব, তোমাৰ চকলকে এৰাব। আৰু যদি সেমেকা জলবায়ুত মানে আমি কনষ্ট্ৰাকশ্যন কৰি আছোঁ, য'ত মানে বৰষুণ আহি থাকে, জলবায়ুটো তেনেই সেমেকা, তাতো এনেকুৱা ধৰণৰ ইছ্যু আহিব পাৰে। আমি যদি ডিপিচি ভালদৰে প্ৰভাইড নকৰোঁ, তাতো এনেকুৱা ধৰণৰ ইছ্যু হ'ব পাৰে। বালিৰ কাৰণেও হ'ব পাৰে। যদি বালিৰ কোৱালিটিও ভাল নহয়, চাবাচোন কিছুমান বালি চাবা আইৰণ থকা বালিবিলাকো যদি আমি ব্যৱহাৰ কৰিছোঁ, তাতো হ'ব পাৰে। আৰু একদম যদি মিহি বালি লৈ পেলাই আমি যদি পুৰা পুটিন মাৰাৰ নিচিনা ঘোল মালা মাৰি দিছোঁ, ঘোল মালা বুজি পাইছা নাই? একদম পুৰা সমান কৰি পেলাই, সমান আৰু পুৰা দেখাত ধুনীয়া লাগিবগে, বা ধুনীয়া কাম কৰিছে মিস্ত্ৰীজনে, কিন্তু একচুৱেলি সেইটো মানে ভাল নহয়, সেইটো ভুল হয় আচলতে। বুজি পাইছা নাই? সেইটো কৰিব নালাগে। সেইটো যদি কৰে তেতিয়াতো মানে বণ্ডিংটো কেনেকে হ'ব? তোমাৰ চিমেণ্ট আৰু বা ৱাল আৰু তোমাৰ হেৰিয়াৰ মাজত বণ্ডিংটো কেনেকে হ'ব? পুটিৰ মাজত কামুৰিটো ধৰিব লাগিব, ফাঁকত সোমাব লাগিব। যদি পুৰা প্লেনে হৈ যায়, সেইটো নোসোমাব আৰু। এনেকুৱা ধৰণৰ বিভিন্ন কাৰণ থাকিব পাৰে, বুজিছানে? আৰু কি কাৰণ আছে? আৰু এটা মেইন ৰিজন আছে, কোৱাচোন, কোনোবাই ক'ব পাৰিবানে? কোৱা, একদম মেক্সিমাম চাইডত সেইটোৱে ৰিজন। ক'ব পাৰিবা? এই নহয় ক'ব আহি আছে। স্যার আউটার ওয়ালত মানে প্লাস্টারিং নকৰে বহুত ঘৰত, তো আউটাৰ পৰা চাইডৰ পৰা মইশ্চাৰ আমিতো কৰি দিওঁ। প্লাষ্টাৰ নকৰিলে এইটো ইটাৰ গেপত দি পানী যাবই। কোৱাচোন, কিউৰিংটো কৰিব লাগিব, এইটো আমিতো কিউৰিং কৰিমেই। এনেকুৱা এটা ৰিজন কোৱাচোন, যিটো ৰিজন মানে মেক্সিমাম চাইডত সেইটো কাৰণেই হয়। ক'ব পাৰিবা? নোৱাৰা? নাই হোৱা নাই। সেইটো ক'লোতো। চিমেণ্টৰ টেষ্টটো জানানে? মই শিকাম বাৰু এইটো। নাজানা? আমি প্লাম্বিং কৰোঁতে যথেষ্ট ভুল কৰোঁ। বাথৰুমত যেতিয়া আমি মানে টাইলছ লগাওঁ, তাৰ আগত আমি ৱাটাৰপ্ৰুফ কেমিকেল ইউজ কৰিব লাগে, মনত থাকিবনে? বাথৰুমত যেতিয়া আমি মানে ফিনিচিঙৰ কাম কৰিম, টাইলছ লগোৱাৰ আগত আমি ৱাটাৰপ্ৰুফ কেমিকেল ইউজ কৰিব লাগে। আৰু প্লাম্বাৰ যিজনে কাম কৰে, তেওঁৰ লগত ধুনীয়াকৈ কথা পাতি ল'বা, যাতে যিবিলাক জইন হয় খুব ধুনীয়াকৈ যাতে চিল কৰে। যদি চিল কৰা নাযায়, চাবাচোন মেক্সিমাম চাইডত ঘৰৰ বাথৰুমে হ'ব, কিটচেনৰ পাইপৰ ওচৰতে হ'ব, এনেকুৱা ঠাইবিলাকতে হয় মেক্সিমাম চাইডত। তো এইটো কি হয়, ভিতৰত যিডাল পাইপ আছে, পাইপডালেদি যদি ক'ৰবাত পানী লিকেজ অলপো কৰি আছে, তেন সেইটো গোটেই ৱালখনে গামি চকলকে এৰাব। চ' মেক্সিমাম চাইডত মানে লেট্ৰিন, বাথৰুম, কিটচেন এনেকুৱা ঠাইবিলাকতে দেখা পোৱা যায়। আৰু যদি ডিপিচি প্ৰব্লেম থাকে, দেন ঘৰৰ তলৰ পৰা অলপ ওপৰলৈ উঠি আহিলে, মানে ৱালৰ পৰা অলপ 3 ফুট 4 ফুট জেগা তোমাৰ দেখিবা পুৰা চকলকে এৰাই গৈছে। তলফালৰ পৰা পানী খাই আছে, ডিপিচি ভালদৰে দিয়া নাছিলে, বা ডাইৰেক্ট মানে ইটাৰ কণ্টেক্টত চাগে পানী ক'ৰবাৰ পৰা পাই আছে, তো যাৰ ফলত এনেকুৱা ধৰণৰ ইছ্যুবিলাক আহে। মনত থাকিব? তো প্লাম্বিংটো খুব ইম্পৰ্টেণ্ট বস্তু, সেইটো খুব ভালকৈ কৰিব লাগে। আৰু য'ত পানীৰ মানে টাষ্টত থাকিব, কিটচেনত হওক, বাথৰুমত হওক, ইয়াতে আমি ৱাটাৰপ্ৰুফ কেমিকেল ইউজ কৰিব লাগে। কি কেমিকেল ইউজ কৰিব লাগে মই সেইটো কৈ দিম, মই লিখাই দিম বাৰু সেইখিনি বস্তু।